এইটো হৈছে মোৰ যাদুকৰী মোবাইল। এইটো কিন্তু নহ'লে চুলিখিনি নাই না, চ' মানে অলপ আনকমফৰ্টেবল লাগে। বেগত মই বেগো অনা নাই, তাৰমানে পটাপট গুচি আহিলে, আহি যে দেখোঁ ইয়াত একো নাই। আৰু যিবিলাক ক্লায়েণ্টে এইটো কৰিব যায়, চ' সেই ক্লায়েণ্টবিলাকে যাতে এইটো বস্তুত মানে অকণমান গুৰুত্ব দিয়ে বা তো হেল্ল' এভৰিৱান, হাই ওৱান টেটুৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ মূৰত টুপি নাই, চকুত চশমা নাই। চ' মানে আজি কি হ'ল, আজি অলপমান তাৰমানে ইমাৰ্জেঞ্চিত ওলাই আহিব লগা হ'ল। মানে হঠাৎ মোৰ তাত এটা ফোন এটা আহিল যে মানে কি ষ্টুডিঅ'ৰ এইখিনিত বোলে মানে পানী হৈছে। চ' মোৰো ভয় লাগিল, পটাপট মানে ভাতটো খায়ে মই লগালগ আহি গ'লোঁ ইয়াতে। চ' টুপি আৰু চশমা, আনকি মই আজি বেগো অনা নাই। ষ্টুডিঅ'ৰ বস্তু আছিল বেগত, মই বেগো অনা নাই, তাৰমানে পটাপট গুচি আহিলে, আহি যে দেখোঁ ইয়াত একো নাই, পানী চানী একো নাই, ক'তো বাহিৰতো পানী চানী একো নাই, একোৱেই নাই। তাৰমানে এই মিছাকৈ তাৰমানে মই ইমান জল্দি আহিব লগা হ'ল। বাৰু যিকোনো হওক, ঠিক আছে। মই ষ্টুডিঅ'ত সোনকালে আৰু এটা কাৰণ আছে, মানে ক্লায়েণ্ট আহি আছে। এতিয়া ক্লায়েণ্টে কালি ৰাতিয়ে মোক ফোন কৰি দিছিল আহিব বুলি। চ' আজি ছানডে হয় আচলতে, আপোনালোকে ভিডিঅ'টো চাই আছে মনডে। চ' সোনকালে আহি গ'লোঁ মই। আহি পাই কিনে এতিয়া মানে কি হয়, ক্লায়েণ্টে মেছেজ আহিছে যে ঘৰৰ পৰা ওলাইছে, বৰষুণৰ কাৰণে অলপমান পিছে দেৰি হৈ গৈছিল মানে আহিব। চ' আহি আছে ক্লায়েণ্টে, আহি এতিয়া কি ডেটটো বনাই আপোনালোকক দেখাম বাৰু ডেটটো। আৰু এতিয়া মই লেপটপটো অন কৰি লৈছোঁ। চ' অন কৰি লৈছোঁ। ইয়াত অলপমান ডিজাইনৰ মোৰ কাম আছে, মানে ডিজাইনবিলাক যে মই যে ঠিক কৰি আছিলোঁ কৈছোঁ সেইদিনা। চ' ডিজাইনবিলাকৰ এটা কাম এটা আছে, এইখিনি কামখিনিও কৰোঁ, তেতিয়ালৈকে ক্লায়েণ্ট আহিও হ'ব। আজি মই ঘড়ীও অনা নাই, কেইটা বাজিছে। এইটো হৈছে মোৰ যাদুকৰী মোবাইল। এইটো মোবাইলতে আপোনালোকৰ ফোনবিলাক আহে মোৰ। আৰু মই যিটো মোবাইল দি ভিডিঅ' কৰি আছোঁ, মানে এই মোবাইলটোত আপোনালোকৰ মেছেজবিলাক আহে। চ' এইটোত ফোন আহে, আৰু এইটোত যোনটোত চাই আছে আপোনালোকে এইটোত মেছেজবিলাক আহে। চ' এতিয়া বাজিল আপোনাৰ 12:18। ক্লায়েণ্ট আহি পাওঁতে মোটামুটি ধৰক 12:30 এটা বাজিব। আৰু ক্লায়েণ্টে কিবা কি ৰেটটো বনাই আপোনালোকক দেখাম বাৰু। ক্লায়েণ্টৰ ফেচটো কিজানি দেখাব নোৱাৰিম দেই, ফেচটো দেখাব নোৱাৰিম। চ' টেটুবিলাক দেখাম, কি ৰেটটো বনাই ক্লায়েণ্টে। চ' ভিডিঅ'টো চাই থাকক। আৰু এটা ইম্পৰ্টেণ্ট কথা, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ যদি ইনষ্টাগ্ৰামত মানে ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। এটা ইণ্টাৰেষ্টিং বস্তু আহি আছে, এটা ধামাকা অফাৰ আহি আছে মোৰ ষ্টুডিঅ'ত। অতি সোনকালে এনাউন্স কৰিম অফাৰটো। কিন্তু অফাৰটো মই ইনষ্টাগ্ৰাম আৰু ইউটিউবতহে মানে এনাউন্স কৰিম। মোৰ মানে যিয়ে মোৰ মানে ষ্টুডিঅ'লৈ আহিব, ইউটিউবত ছাবস্ক্ৰাইব কৰা থাকিব লাগিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰা থাকিব লাগিব, তেতিয়াহে অফাৰটো পাব। চ' সেইখিনিয়ে। চ' এতিয়ালৈকে যদি ফ'ল' কৰা নাই, ফ'ল' কৰি লওক মোৰ ইনষ্টাগ্ৰামত। আৰু যদি ইউটিউবটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। একদম বেহতাৰিন অফাৰ দিম, মজা অফাৰ দিম একদম। আপোনালোকে চাই থাকক ভিডিঅ'টো। তো ক্লায়েণ্ট আহি পালে, ক্লায়েণ্টে এইটো ডিজাইন কৰিব, কেনেকুৱা লাগিছে ক'ব পিছত। তো ফাইনেলি এইটো ডিজাইন আমাৰ কমপ্লিট হৈ গ'ল। দুইটা ডিজাইন মোটামুটি একেই ডিজাইনটো, ফিংগাৰ প্ৰিণ্টটো একেই ৰাখিছোঁ, বাকী অলপ চেঞ্জ আছে দুইটা ডিজাইনৰে। কেনেকুৱা লাগিছে ক'ব ডিজাইনটো কমেণ্ট বক্সত। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব। তো টেটু এটা দেখিলে আপোনালোকে কেনেকুৱা লাগিছে ক'ব। কাপলছ টেটু হয়, যদিও মানে অলপ মানে চেঞ্জ আছে। ফিংগাৰ প্ৰিণ্টটো তাৰমানে দুইটাৰে এটাই আছে এইটো। চ' কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই ভাত খাব যাওঁ, মানে আজি দেৰি হৈ গ'ল, ক্লায়েণ্ট আহোঁতে বহুত দেৰি হ'ল। চ' এতিয়া মানে বন্ধ কৰি কিনে মই যাওঁ, ঘৰত যাই ভাত পানী খাওঁ। আৰু এইটো ভিডিঅ' কণ্টিনিউ কৰিম কালি। চ' কালিও দেখাই দেখিম কি কৰোঁ। চ' এতিয়ালৈকে ঘৰত যাওঁ, ভাত পানী খাওঁ। The next day. আজি নেক্সট ডে ষ্টাৰ্ট কৰিছোঁ, মানে ৰাতিপুৱা আহি গ'লোঁ ষ্টুডিঅ'ত। চ' বৰষুণ দি আছে বাহিৰত, ধামাচান বৰষুণ একদম। তো ৰেইনকোট চেইনকোট পিন্ধি আহি গ'লোঁ। ৰেইনকোট ইয়াত শুকাব দিছোঁ, বঢ়িয়াকৈ শুকাব দিছোঁ। ইয়াতে ফেন লগাই দিছোঁ। চ' ৰেইনকোট শুকাই থাকক, মই চাফ চিকুণ অকণমান কৰি লওঁ। কালি মানে কৰা নহ'ল না চাফ চিকুণ। ক্লায়েণ্ট গুচি যোৱাৰ পিছত ময়ো গুচি গ'লোঁ ভাত খাবলৈ, তাত আৰু অহাই নহ'ল। চ' এইখিনি মই অলপমান চাফ চিকুণখিনি কৰোঁ। আৰু টুপি চশমা পিন্ধি আহিছোঁ, তাৰমানে টুপিটো নহ'লে চুলিখিনি নাই না, চ' মানে অলপ আনকমফৰ্টেবল লাগে। চ' এইখিনি মই কামখিনি কৰি লওঁ, কৰি লৈ কিনে এটা বস্তু দেখাই আছোঁ আপোনালোকক। তো বস্তুটো আপোনাৰ কি জানেনে, মানে
এইখিনি মোৰ ছেটআপটোতো এইটো গোটেই চ' মই ইয়াত মানে এটা বহুত ইম্পৰ্টেণ্ট বস্তু দেখাম আপোনালোকৰ মানে কেনেকুৱা ধৰণৰ বস্তুটো বহুত মানে টেটু আৰ্টিষ্টে কিছুমান এনেকুৱা ভুল কৰে চ' এই ভুলটো নকৰিবলৈ মই ক'ম আৰু যিবিলাক ক্লায়েণ্টে টেটু কৰিব যায় চ' সেই ক্লায়েণ্টবিলাকে যাতে এইটো বস্তুত মানে অকণমান গুৰুত্ব দিয়ে বা অকণমান চাই তাৰমানে চ' মানে কি চাওক টেটু আৰ্টিষ্টটোৱে ধৰি লওক এভৰিথিং চেঞ্জ কৰে বা আনকি গ্ল'ভছ পূৰা চেঞ্জ কৰে সেইবিলাক মানি লৈছোঁ কিন্তু মানে বহুত ভিডিঅ'ত দেখি থাকোঁ টেটু আৰ্টিষ্টে মানে এটা বস্তু ইউজ নকৰে বস্তুটো কি জানেনে এইটো ৰেপ টেপ বুলি কয় এইটো মানে কি হয় জানেনে মই দেখাই আছোঁ আপোনাক এইবিলাক মই পূৰা ক্লাইণ্টৰ আগত চেঞ্জ কৰোঁ মোৰ যিমান ক্লাইণ্ট আছে গমে হ'ব সিহঁতে চাওক এইটো চাওক আৰু এইটো চাওক এইটো এটা মেচিন আছে চাই লওক এইটো যিকোনো মেচিনত ইউজ কৰিব লাগে নট অনলি এইবিলাক মেচিন এইটো পেন মেচিনতো ইউজ কৰিব লাগে এইটো বস্তু বহুত বেছি ইম্পৰ্টেণ্ট চ' গ্ল'ভছৰো আপুনি চেঞ্জ কৰিব এভৰিথিং বস্তু চেঞ্জ কৰিব কিন্তু এই যে বস্তুটো দেখি আছে না এইটো বস্তুটো আপুনি চেঞ্জ কৰিব নোৱাৰে না চ' ইয়াত যদি মই গ্ল'ভছ পিন্ধা হাতখনৰে এইটোৰে এটা টেটু কৰিলোঁ গ্ল'ভছযোৰ চেঞ্জ কৰি দিলোঁ নেক্সট যেতিয়া মই টেটু কৰিম ধৰি লওক ইয়াততো এই গ্ল'ভছৰ এই বস্তুটো লাগি থাকিব না চ' এই বস্তুটো প্ৰটেক্ট কৰাৰ কাৰণে এই বস্তুটো ইউজ কৰা যায় এই ৰেপ টেপটো এনেকৈ মাৰি লোৱা যায় চাওক একদম ওচৰৰ পৰা দেখাইছোঁ বস্তুটো এনেকৈ মাৰি লোৱা যায় চ' এইটো বস্তু বহুত বেছি ইম্পৰ্টেণ্ট এইটো আৰু এইটো গ্ৰিপটোও ভালে থাকে মানে হাতেদি যায় যেতিয়া আমি মেচিনটো ধৰিম এনেকৈ ইউজ কৰিম সেইটোও ভালে থাকে বাৰু গ্ৰিপটো পূৰা একদম মজবুত হৈ থাকে কিন্তু এইটো বস্তু বহুত ইম্পৰ্টেণ্ট এইটো বস্তু ইউজ কৰিবই লাগে টেটু আৰ্টিষ্টে কোনোবাই যদি টেটু কৰিব যায় বেলেগত মানে এই বস্তুটো ইউজ কৰে নে নাই একদম চাব চ' এইখিনি বস্তু মই এইটো বস্তু মানে বহুদিন আগতে মই এটা ভিডিঅ'ত কৈছিলোঁ বাৰু মানে তথাপিতো মই এইটো বস্তু যাতে ক্লাইণ্টক মানে ভালকৈ মই দেখাব পাৰোঁ চ' সেইকাৰণে মই আজি দেখালোঁ এইটো মই প্ৰত্যেকটো ক্লাইণ্টৰ যোৱাৰ পিছতে চেঞ্জ কৰোঁ মই এইটো ভিডিঅ'ত দেখাবৰ কাৰণে এইটো মই এইবাৰ চেঞ্জ কৰা নাই এইবাৰ ৰাখি থৈ দিছোঁ এইটো যাতে তেতিয়া আপোনালোকে গম পাব যে এইটো বস্তু কেনেকুৱা ধৰণৰ হয় দেখিলেনে এইটো চ' এইটো বস্তু গুৰুত্ব দিব আৰু যিবিলাক টেটু আৰ্টিষ্টে চাই আছে মোৰ ভিডিঅ'টো চ' এইটো বস্তু ইউজ কৰক এইটোত বেছি কিমান যাব এইটোত বেছি নাযায় নহয় তাৰ কাৰণে এইটো আপোনালোকৰ টেটুটোত মানে পে'মেণ্টটো এড কৰি লওক ক্লাইণ্টৰ ছেফটো বহুত মেইন একদম বহুত ইম্পৰ্টেণ্ট ক্লাইণ্টৰ ছেফটি ফাৰ্ষ্ট একদম তাৰপিছত সকলোখিনি কাম কৰি থাকিব লাগে এইটো হওক বা আপোনাৰ এই ব্লেডটো হওক এইবিলাক দেখিছেনে ক্লাইণ্ট অহাৰ পিছত পূৰা একদম মানে চেঞ্জ হয় প্ৰত্যেকটো ক্লাইণ্টতে এইবিলাক চেঞ্জ কৰি দেখা যায় তো এইটো চেঞ্জ কৰক কোনোবাই যদি এইটো ইউজ কৰা নাই এইটো ইউজ কৰক এইটো ইউজ কৰি কিনে টেটু কৰক কোনো আপোনাৰ প্ৰব্লেম নহয় মই এইটো অলপমান চেঞ্জ কৰি ল'লোঁ মানে বৰষুণত ভিজি আহিছিলোঁ যে মানে পূৰা ভিজি আছিল এইটো মই লগত লৈ আহিছোঁ এক্সট্ৰা চ' এইটো পিন্ধি লৈছোঁ মানে জিকা কাপোৰ পিন্ধি থাকিলে কোকা চান্স থাকে চ' এইটো পিন্ধি লৈছোঁ আৰু বৰষুণটো এতিয়া কোন দিনালৈ চলি থাকে মানে পাত্তা নাই মোৰতো বানপানী হ'বই ভয় লাগি আছে চ' বানপানী নহওক আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ ভিডিঅ'বিলাক বেছি দীঘল নকৰোঁ দীঘল কৰিলে চাব মানে প্ৰব্লেম পায় প্ৰথম ইমান মানে লং ভিডিঅ' দি আছোঁ তো লাহে মানে আপডেট কৰিম অলপ দীঘল কৰিব চেষ্টা কৰিম ক্লাইণ্টবিলাক আহিলে মানে অলপ ভিডিঅ' কৰিব ইচ্ছা যায় বাৰু দেখাব কিন্তু ভিডিঅ' কৰা মানুহ নাই কাৰণে মই দেখাব নোৱাৰোঁ একশ্যন কেমেৰাটোৰেনো কিমান কৰিম ভিডিঅ' চ' এইখিনিয়ে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মই যিটো ইনফৰ্মেশ্যন দিছোঁ গুৰুত্ব দিব এইটো ইনফৰ্মেশ্যনত এইটো একদম গুৰুত্ব দি চাব টেটু ষ্টুডিঅ'ত গ'লে চ' আজি ভিডিঅ'টো এইখিনিতে কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব যদি চেনেলটো নতুনবাৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগ পাইছোঁ এটা নেক্সট ভিডিঅ'